অনলাইন শ্বপিঙৰ বৃহৎ ক্ষেত্ৰখনৰ বিষয়ে আমি বহুলোকে অভিজ্ঞ, বহু অনভিজ্ঞ আৰু বহুতে অভিজ্ঞ হৈও প্ৰবঞ্চিত হ'ব লগা হয়। তথ্য প্ৰযুক্তিবিদ্যাৰ এই বিশাল ক্ষেত্ৰখনত আমি যিমানেই আগবাঢ়িছোঁ, সিমানেই ভাৰ্চুৱেল স্কেমাৰ, ঠগ প্ৰবঞ্চকৰ সংখ্যাই দিনক দিনে বৃদ্ধি পাইছে আৰু দৈনিক বহুলোক এই প্ৰবঞ্চনাৰ জালত ভৰি দি সৰ্বশান্ত হ'ব লগা হৈছে। বিশ্বৰ অন্যতম এটা চাৰ্চ ইঞ্জিন হৈছে যে গুগল, আমি এই কথা সকলোৱে গম পাওঁ। আৰু এই গুগলৰ এটা নিজা গুগল এড ছাৰ্ভিচ, গুগল এড ছাৰ্ভিচত বৰ্তমান প্ৰবঞ্চকৰ সংখ্যাই ভৰি পৰিছে। নমস্কাৰ বন্ধুসকল, মই মনোজ আৰু আপোনালোকে চাই আছে MKG ব্লগছ। প্ৰবঞ্চনাৰ এই জালখনৰ পৰা আমি নিজকে বচাই ৰাখিবলৈ প্ৰাথমিক কথা কেইটামানত বিশেষ গুৰুত্ব দিব লাগিব। আমি প্ৰাথমিক কথা কেইটামান জানিব লাগিব। ধৰা হওক, আপোনাৰ পচন্দৰ বস্তু এটা আপুনি অনলাইনৰ জৰিয়তে ক্ৰয় কৰিব বিচাৰিছে আৰু আপুনি সেই বস্তুটো গুগলত আপুনি চাৰ্চ কৰিছে। চাৰ্চ কৰাৰ পাছত আপুনি বিচৰা বস্তুটোৰ ফটো, তাৰ মূল্য আৰু লিংকৰ সৈতে আপোনাৰ মোবাইলৰ স্ক্ৰীনত অথবা আপোনাৰ PCৰ স্ক্ৰীনত আপুনি দেখিবলৈ পাইছে। হিউমেন বিহেভিয়াৰ অনুসৰি ভাল বস্তু এটা কম দামত বিচৰা স্বভাৱ এটা যিহেতু আমাৰ প্ৰত্যেকৰে আছে, গতিকে আপুনি কম মূল্য য'ত দেখিব আপুনি হয়তো চাগে তাতেই আপুনি ক্লিক কৰিব আৰু ক্লিক কৰাৰ পিছত আপুনি যেতিয়া বস্তুটোৰ বিষয়ে ভালদৰে একো নোচোৱাকৈ আপুনি যেতিয়া বাই নাও কৰিব, তাৰপিছত আপোনাৰ বিলিং এড্ৰেছ, আপোনাৰ নিজৰ এড্ৰেছ হওক, আপোনাৰ মেইল ID হওক, আপোনাৰ ফোন নাম্বাৰ সকলো দিয়াৰ পাছত যেতিয়া আপুনি প্লেচ অৰ্ডাৰ কৰি আপুনি পে'মেণ্ট কৰিব, তাৰপিছত আপুনি হয়তো স্বস্তিৰে নিশ্বাস ল'ব যে ভাল বস্তু এটা বা মোৰ পচন্দৰ বস্তু এটা বহুত কম দামতে মই পাই গ'লোঁ। কিন্তু এইখিনিতে আপোনাৰ লগত স্কেম হ'ব পাৰে, আপুনি প্ৰবঞ্চিত হ'ব পাৰে যদিহে আপুনি ভুল ঠাইত ক্লিক কৰে। ভাৰ্চুৱেল স্কেমাৰৰ পৰা আপুনি নিজকে বচাই ৰাখিবলৈ আপুনি কেইটামান প্ৰাথমিক কথাত গুৰুত্ব দিব লাগিব। এইটো মই আপোনাক প্ৰথমে কৈছোঁ আৰু কি কি কথাত গুৰুত্ব দিব লাগিব সেইখিনি মই আপোনাক মোবাইলৰ স্ক্ৰীনত দেখাম। আপোনালোকে গোটেই ভিডিঅ'টো স্কিপ নকৰাকৈ চাব। আৰু উদাহৰণস্বৰূপে মই লৈ ল'ব পাৰোঁ ৰিফাৰ্বিছ মোবাইল। ৰিফাৰ্বিছ মোবাইল বহুত মানুহে অনলাইনত বিচাৰি ফুৰে আৰু ৰিফাৰ্বিছ মোবাইল সম্পৰ্কীয় মানুহৰ এটা ভুল ধাৰণা আছে যে ৰিফাৰ্বিছ মোবাইল বহুত কম দামত পাই যায়, যে 30-40 হাজাৰ টকীয়া মোবাইল এটা আমি 4,000-5,000 টকাত বা 2,000-1,000 টকাত মই পাই যাম, এনেকৈ বুলি বহুত মানুহে ভাবে। তো এনেকুৱা ভুল ধাৰণা এটা আছে। অকল ৰিফাৰ্বিছ মোবাইল বুলিয়ে নহয়, আৰু এনেকুৱা বহুত বস্তু আছে যিখিনি আপোনাৰ ভাৰ্চুৱেল স্কেমাৰবিলাকে ইউজ কৰে। তো এইটো মই আপোনাক ডাইৰেক্ট গুগলত গৈ দেখাম। তাৰ কাৰণে মই ডাইৰেক্ট আপোনাৰ মোবাইলৰ স্ক্ৰীনত মই আহিছোঁ। ৰিফাৰ্বিছ মোবাইল টাইপ কৰাৰ পিছত এনেধৰণে আহিছে। এনেকৈ বহুত অপশ্যন আপোনাৰ মোবাইলৰ স্ক্ৰীনতে হওক বা আপোনাৰ PC স্ক্ৰীনতে হওক আপুনি দেখিবলৈ পাব। আৰু যিবিলাকৰ আপুনি দাম, যিখিনি মূল্য ইয়াত দিয়া আছে, মূল্যখিনি এটা অদ্ভুত মূল্য এটা ইয়াত দিয়া থাকে। তো এইটো হ'ল প্ৰথম পৰিচয়। প্ৰথমে ধৰি লওক যিটো আহিছে মই সেইটোতে ক্লিক কৰিছোঁ। ইয়াত দিছেনে Redmi 9 4GB 64GB, এইটো দিছে 1,599 টকাত। এতিয়া তললৈ আনি চাওক আপোনালোকে, ইয়াত যিখিনি আপোনাৰ দিয়া আছে এবাউট দিছ আইটেমত যিখিনি লিখা আছে, এইখিনি হৈছে বেলেগৰ পৰা কপি কৰা। ধৰি লওক আপোনাৰ ফ্লিপকাৰ্ট হওক বা এমাজন হওক বা অন্য ট্ৰাষ্টেড যিখিনি আছে সেইখিনিৰ পৰা তেওঁলোকে কপি কৰি পিনি ইয়াত পেষ্ট কৰিছে। এনেকৈ তললৈ আপুনি চাই যাব। প্ৰাথমিক কথাখিনি মই আপোনালোকক কৈ ল'ব বিচাৰিছোঁ। ইয়াত ধৰি লওক টেকনিকেল ডিটেইলছত তেওঁলোকে দিছে। টেকনিকেল ডিটেইলছত যিখিনি লিখা আছে আপোনালোকে এবাৰ চাব পাৰে। ৰেমত লিখা আছে, প্ৰডাক্ট ডাইমেনশ্যনত যিখিনি বস্তু আছে এইখিনি যিখিনি লিখা আছে আপুনি দেখিছেনে, তাত কুৱেশ্যন মাৰ্ক এটা আহিছে। তো এইটো আপোনাৰ HTML এনকডিঙৰ হয়তো কিবা এটা ইয়াত খেলিমেলি এটা আছে। তো সেইখিনি ইনফৰমেশ্যন টেকন'লজি ছাত্ৰ ছাত্ৰীসকলে ভালকৈ গম পাব, যিখিনি পঢ়িছে ইনফৰমেশ্যন টেকন'লজি তেওঁলোকে গম পাব ভালদৰে। তো প্ৰশ্ন ইয়াত কুৱেশ্যন মাৰ্কটো কিহৰ কাৰণে আহিছে। তো এইটো হ'ল এটা মানে এইটো প্ৰথম তেওঁলোকৰ চিনাকি, মানে আপোনালোকে গম পাব যে এইটো কিবা এটা খেলিমেলি এটা ইয়াত আছে। তাৰপিছত আপোনালোকে ইয়াত তললৈ চাব, এবাউটত চাবগৈ। এবাউটত চাওক, তেওঁলোকৰ এড্ৰেছটো এটা সামান্য কিবা এটা এড্ৰেছ তেওঁলোকে দি থৈছে। এনেকুৱা এড্ৰেছ তেওঁলোকৰ এইটো অফিচ আছেনে নাই সেইটো আমি নাজানো, নাই চাগৈ এনেকুৱা অফিচ। আৰু যিটো ইমেইল ID দি থৈছে, ইমেইল ID তেওঁলোকৰ নিজৰ কোনো ডমেইন নাই। আৰু মোবাইল নাম্বাৰ তেওঁলোকে এটা দি থৈছে আৰু কোনো এইটোত আপোনালোকে ৰেছপন্স নাপায়। আৰু ইয়াতে তেওঁলোকে কেছ অন ডেলিভাৰী অপশ্যন এটা লিখি থৈছে, কিন্তু কেছ অন ডেলিভাৰী ইয়াত নাই। মই যিমান দূৰ জানো ইয়াত কেছ অন ডেলিভাৰী নাই। আৰু অকল এইটো মোবাইল বুলিয়ে নহয়, আপুনি এওঁলোকৰ
ধৰি লওক হোম পেজত যদি যায়, হোম পেজত মই আপোনালোকক দেখাই দিছোঁ। হোম পেজত আপুনি দেখিবলৈ পাব এয়াৰবাডছ আছে, স্মাৰ্টফোন আছে, স্মাৰ্ট ৱাটচ আছে। তো মই স্মাৰ্টফোনতে মই ক্লিক কৰিছোঁ। ইয়াত দেখিছেনে বিভিন্ন ধৰণৰ মোবাইল আহিছে, গোটেইখিনি ৰিফাৰ্বিছ মোবাইল, আৰু প্ৰত্যেকৰে দামবিলাক আপোনালোকে চাব পাৰে। যিটো অ'প' F19 Pro সেইটো দিছে প্ৰায় 1999 টকাত, ৰেডমি 9 পাৱাৰ এইটো দিছে আপোনাৰ 1599 টকাত। তেনেকৈ যিখিনি আপোনাৰ দামী মোবাইল ফোন এইখিনি আপোনাৰ ৰিফাৰ্বিছ বুলি ইয়াত বহুত কম দামত দেখাইছে, আৰু এইটোতে মানুহে লোভত পৰি যায়, লোভত পৰি ইয়াত ক্লিক কৰে, ক্লিক কৰাৰ পিছত পে'মেণ্ট কৰে, পে'মেণ্ট কৰাৰ পিছত তেওঁলোকে মোবাইলটো নাপায়, পইচাখিনিও হানি হয়, মোবাইলো নাপায়। তো এইটো হ'ল এটা ছাইড। আৰু অন্য এটা ছাইড মই আপোনালোকক দেখাই দিছোঁ। এইটো হ'ল ধৰি লওক MRS ষ্ট'ৰ। এইখিনি বস্তু দেখিছেনে? আৰু এটা বস্তু মন কৰিব, ইয়াত যেতিয়া আপোনালোকে এনেকুৱা ধৰণৰ ছাইটবিলাক পাব, এনেকুৱা স্কেম ফ্ৰড যিখিনি আপোনালোকে ছাইট পাব, তাত দেখিব বাহিৰৰ কিছুমান ইয়াতে আপোনাৰ এড কিছুমান আহি থাকিব, বাহিৰৰ কিছুমান এড আহি থাকিব। এইবিলাক দেখিছেনে? এড কিছুমান বাহিৰৰ কিছুমান এড আহি আছে ইয়াতে। তো এইটো হ'ল দ্বিতীয় কথা এটা, মানে দ্বিতীয় মন কৰিব লগা কথা এটা এইখিনি। এওঁলোককো চাওঁচোন এড্ৰেছটো কি দিয়া আছে। কণ্টেক্ট ইনফো তেওঁলোকৰ এটা মোবাইল নাম্বাৰ দি থোৱা আছে। এনেকুৱা মোবাইল নাম্বাৰ আগে পিছে মই দেখা নাই। শ্বিপিং পলিচিটো দেখাই থৈ দিছোঁ। মানে ইয়াত আপোনালোকে একো নাপায়। এনেকুৱা অসংখ্য আপোনালোকে দেখিবলৈ পাব, বহুত দেখিবলৈ পাব। কিন্তু তাৰ মাজে মাজে ধৰি লওক ট্ৰাষ্টেড কিছুমান আছে। এই ধৰি লওক ইয়াত চেমচাঙৰ আহিছে, এনেকুৱাবিলাক ট্ৰাষ্টেডবিলাক আপোনালোকে চাই ল'ব। এইবিলাক দেখিছেনে? ইয়াৰ মাজতে মই আপোনাক ৰিফাৰ্বিছ মোবাইল পৰা এটা ট্ৰাষ্টেড ছাইট মই আপোনালোকক দেখাই দিছোঁ, এক্সট্ৰা কভাৰ। এতিয়া চাওক, এইটোত চাওক ৰিফাৰ্বিছ এপল আইফোন 7 ব্লেক 128 GB, এইটো 12,999 টকা দি আছে, যিটো দাম হৈছে 34,900 টকা। 63% তেওঁলোকে অফাৰ দিছে। আৰু ইয়াত আপোনালোকে কমপ্লিট গোটেইখিনি বস্তু আপোনালোকে দেখিবলৈ পাব। ইয়াত যদি আপোনালোকে পিনক'ডটো মাৰি, ইয়াত কেছ অন ডেলিভাৰী অপশ্যন আছে। ইয়াত মই মোৰ নিজৰ পিনক'ডটো মাৰি দিছোঁ। এয়া চাওক, ডেলিভাৰী টু দিছ পিনক'ড 785112 9 অন বিফোৰ 14/8/2022, COD এভেইলেবল ইন ইয়ৰ লোকেশ্যন, এনেকৈ আহি যাব। তো এইবিলাক হৈছে জেনুইন। আপোনালোকে এড টু কাৰ্ট কৰি আপোনালোকে বাই নাও কৰি নিদিব। আপোনালোকে এবাউট আছত চাব, টাৰ্মছ এণ্ড কণ্ডিশ্যনবিলাক চাব, প্ৰাইভেচি পলিচিটো চাব, চিকিউৰিটিটো চাব, ৰিটাৰ্ণ পলিচি চাব। এনেকৈ গোটেইখিনি বস্তু চাই ল'ব। কোম্পানীৰ GST নাম্বাৰ, CIN নাম্বাৰ এইখিনি বস্তু আছে নাই চাব। মেইল ID তেওঁলোকৰ ৰেছপন্স দিয়া নাই সেই বস্তুটো চাব। তেওঁলোকৰ মোবাইল নাম্বাৰটো ৰেছপন্স পাই নাপায়, গোটেইখিনি বস্তু চাই ল'ব। 500 টকাই হওক বা 5,000 টকাই হওক অথবা 50,000 টকাই হওক, অনাহকত যদি আপোনাৰ কষ্টৰ ধন অথলে যায়, আপুনি যদি প্ৰবঞ্চিত হ'ব লগা হয়, প্ৰত্যেকৰে বেয়া লাগিব। কাৰণ যিজনে উপাৰ্জন কৰে, উপাৰ্জন কৰাজনেহে গম পায় যে পইচাৰ মূল্য কিমান। আৰু এইবিলাকৰ আপোনালোকে যেতিয়া মোবাইল অৰ্ডাৰ কৰিব বা অন্য যিকোনো বস্তু অৰ্ডাৰ কৰিব, সেই ছাইটটোৰ বিষয়ে আপোনালোকে ভালদৰে এবাৰ চাব যে কোম্পানীটোৰ অফিচ ক'ত আছে, তেওঁলোকৰ মোবাইল নাম্বাৰ কি হয়, মোবাইল নাম্বাৰটো তেওঁলোকে ৰেছপন্স দিয়ে নিদিয়ে, যিটো মেইল ID আছে মেইল IDত তেওঁলোকৰ ৰেছপন্স দিয়ে নে নিদিয়ে, তেওঁলোকৰ CIN নাম্বাৰ আছে নাই, GST নাম্বাৰ আছে নাই, আৰু তেওঁলোকৰ যিখিনি টাৰ্মছ এণ্ড কণ্ডিশ্যন যিখিনি পলিচি আছে, ৰিটাৰ্ণ পলিচি, ৰিফাণ্ড পলিচি যিখিনি আছে, সেই গোটেইখিনি বস্তু এবাৰ চাই ল'ব বা বেলেগকো সুধিব আপোনালোকে। আৰু যদিহে আপুনি সেইখিনি আপুনি ভালদৰে নেচায় বা পোনে পোনে আপুনি বস্তু এটা আপুনি যদি কম দামত পায়, যদি আপুনি ডাইৰেক্ট তাতে আপুনি বাই কৰি দিয়ে, আপুনি বাই নাওত যদি আপুনি ডাইৰেক্ট ক্লিক কৰি দিয়ে বা আপুনি ডাইৰেক্ট যদি পে'মেণ্টেই কৰি দিয়ে, তেনেহ'লে আপোনাৰ ইয়াতে কেইবাটাও স্কেম হোৱাৰ আপোনাৰ সম্ভাৱনা থাকে। প্ৰথম কথা, আপুনি যিটো আপোনাৰ বিলিং এড্ৰেছ দিব, কাৰণ বিলিং এড্ৰেছটো আপুনি বস্তু এটা বাই নাও কৰাৰ লগে লগে আপোনাৰ বিলিং এড্ৰেছত যাব। বিলিং এড্ৰেছ আপুনি তাতে যদি ফিল আপ কৰে,
আপোনাৰ সেই তথ্যখিনি আপোনাৰ ভুল ব্যৱহাৰ হোৱাৰ সম্ভাৱনা থাকে, কাৰণ তেওঁলোকে সেইখিনি ভুল ব্যৱহাৰ কৰিব পাৰে। আপোনাৰ মোবাইল নাম্বাৰ দিব, আপোনাৰ ইমেইল আইডি যিহেতু দিব, সেইখিনি আপোনাৰ ভুল ঠাইত ব্যৱহাৰ হোৱাৰ সম্ভাৱনা থাকে। আৰু যিহেতু আপুনি তেওঁলোকে অনলাইন পে'মেণ্টহে লয়, তেওঁলোকে কেছ অন ডেলিভাৰী নকৰে। তো আপোনালোকে অনলাইন পে'মেণ্ট কৰোঁতে আপোনাৰ যিখিনি কাৰ্ডৰ যিখিনি ডাটা বা বেংকৰ যিখিনি আপোনাৰ ডাটা, সেই বেংকৰ ডাটাখিনি আপোনাৰ চুৰ হোৱাৰ সম্ভাৱনা থাকে। গতিকে আপোনাৰ কেইবাধৰণৰ ইয়াত আপোনাৰ স্কেম হোৱাৰ সম্ভাৱনা থাকে। তো আৰু শেষত আপোনাৰ এনেকুৱা হ'ব, আপুনি নিজে যিখিনি পইচা আপুনি পে' কৰিছিলে সেই পইচাখিনিও আপুনি নাপাব, আৰু আপুনি যিটো বস্তু অৰ্ডাৰ কৰিছিলে সেই অৰ্ডাৰ কৰা বস্তুটোও আপুনি নাপাব, আৰু আপোনাৰ লগত বিভিন্ন ধৰণৰ স্কেম হৈ থাকিব পাৰে। গতিকে এনেকুৱা ছাইটবিলাকত আপোনালোকে পৰাপক্ষত নাযাব। আৰু যিখিনি ট্ৰাষ্টেড ছাইট আছে, ধৰি লওক এমাজন হওক, ফ্লিপকাৰ্ট হওক, সেইখিনিত আপোনালোকে চাবলৈ চেষ্টা কৰিব। বন্ধুসকল, আজিলৈ ভিডিঅ'টো আছিল ইমানে। যদি ভিডিঅ'টো আপোনালোকে চাই ভাল পালে তেনেহ'লে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু আপোনাৰ বন্ধু বান্ধৱ, আত্মীয় স্বজন, পৰিয়ালৰ মাজত আপুনি ভিডিঅ'টো শ্বেয়াৰ কৰিব। ধন্যবাদ।